आसाम पनत गोलाघाट हनत रे जहां पटुआ गिदरा को जस्ती नंबर नाम कते को पास आकादा उनको को सरहाव केत कुआ और उना कमी होरा रे मारांग पेड़ा लेकाते सेटरे ताहे वकान ताहेन बोकाखात ट्रेन एमएलए अतुल बोरा साउते अडिगान मनान हर को और बाडाय कना जे उनी एमएलए दो जाव सेरमा गे पटुआ गिदरा दोय सरहावेत कुआ এই অনুষ্ঠানটো এনেদৰে পাতি অত্যন্ত আনন্দিত হওঁ আৰু মই দেখিছোঁ 2016 চনৰ পৰা যেহেতু পাতি আহিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎসাহিত হয় আৰু মনত অলপ সাহস পায় কোভিডৰ কাৰণে মাজতে এনেধৰণে আনুষ্ঠানিকতা আমি কৰিব পৰা নাছিলোঁ যদি ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছিলোঁ আজি এটা সুন্দৰ পৰিৱেশত এই অনুষ্ঠানটো আজি ইয়াত আমি কৰিছোঁ ইয়াত প্ৰায় 1000 ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে কোনোবাই ষ্টাৰ মাৰ্ক পাইছে কোনোবাই ডিষ্টিংশ্যন পাইছে তো এইটো আমাৰ বাবে অত্যন্ত মই ভাবোঁ যে এটা ভাল খবৰ বোকাখাতত যথেষ্ট মেধাৱী ছাত্ৰ ছাত্ৰী আছে প্ৰচুৰ সম্ভাৱনা মই খেলা ধূলাৰ ক্ষেত্ৰতো যথেষ্ট ইয়াৰ ল'ৰা ছোৱালীবিলাক আগবঢ়া আমি আজি এই অনুষ্ঠানলৈ কেইবাগৰাকী সমল ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলৰ বক্তব্যই নিশ্চয় মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যোৱাত অধিক সহায় কৰিব মই সমূহ ছাত্ৰ ছাত্ৰীকে আন্তৰিক অভিনন্দন জনাইছোঁ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰী যদুল বৰাক ধন্যবাদ জনাইছোঁ